মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দ্য ৰেইনবো নামৰ কবিতাটো পঢ়িম আৰু ইয়াৰ অসমীয়া অনুবাদো জানিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ। পাঠটোৰ নাম হৈছে দ্য ৰেইনবো। Boats sail on the rivers. নাওবোৰ ক'ত চলে বুলি কৈছে? নদীৰ ওপৰত চলে বুলি কৈছে। বোট মানে হৈছে নাও, চেইল মানে হৈছে চলা, আৰু ৰিভাৰ মানে নদী। নাওবোৰ ক'ত চলে? নদীৰ ওপৰত চলে বুলি কৈছে। And ships sail on the seas. And মানে আৰু, ships মানে জাহাজ, sail চলে ক'ত চলে? On the seas. জাহাজবোৰ সাগৰত চলে বুলি কৈছে। But clouds that sail across the sky. কিন্তু মেঘবোৰ across মানে হৈছে মাজেৰে, the sky আকাশৰ মাজেৰে মেঘবোৰ চলে বুলি কৈছে। আৰু prettier far than this. prettier মানে অতি ধুনীয়া, this এইবোৰতকৈ এই যে মেঘবোৰ আকাশৰ মাজত যে ঘূৰি ফুৰে, এইটো দেখিবলৈ অতি ধুনীয়া বুলি কৈছে। There are bridges on the rivers. নদীৰ ওপৰত কি আছে বুলি কৈছে? ব্ৰিজ আছে। ব্ৰিজ মানে হৈছে দলং। As pretty as you please. সেইবোৰ দেখি কি হোৱা? সুখী হোৱা বুলি কৈছে। But কিন্তু the bow that bridges heaven and overtops the trees. কিন্তু bow মানে হৈছে তোমাৰ ধেনু, heaven মানে হৈছে তোমাৰ স্বৰ্গ, overtops the trees মানে গছ-গছনি ওপৰে, trees মানে গছ-গছনি। কিন্তু ধেনুৰে স্বৰ্গলৈ কি সাজিছে কৈছে? দলং সজাৰ কথা কৈছে। And builds a road from earth to sky. আৰু বিল্ড কৰা মানে তৈয়াৰ কৰা, a road এটা ৰাস্তা তৈয়াৰ কৰিছে। ক'ৰ পৰা ক'লৈ? From earth to sky, পৃথিৱীৰ পৰা আকাশলৈ। Is prettier far than this. ইয়াত গ'লে কিবা ধুনীয়া আছেনে? এই কবিতাটো লিখিছিল ক্ৰিষ্টিনা জৰ্জিনা ৰছেটি। ইয়াৰ মূল কথাবোৰ আকৌ কৈ দিছোঁ তোমালোকক, যে নাওবোৰ নদীত চলে আৰু জাহাজবোৰ সাগৰত চলাৰ কথা কৈছে। কিন্তু যিবোৰ মেঘ আকাশত ঘূৰি ফুৰে বা ভাহি ফুৰে, সেইবোৰ আন সকলোবোৰতকৈ ধুনীয়া বুলি কৈছে। এই প্ৰথম ষ্টাঞ্জাটোৱে সেইটো বুজাইছে। এতিয়া দ্বিতীয় ষ্টাঞ্জাটোৱে কি বুজাইছে? যে নদীৰ ওপৰত কি আছে বুলি কৈছে? দলং আছে বুলি কৈছে। কিন্তু যিখন ধেনুৱে গছবোৰৰ ওপৰেৰে স্বৰ্গৰ সৈতে সাঁকো তৈয়াৰ কৰিছে আৰু মাটি আৰু আকাশৰ মাজত পথৰ সৃষ্টি কৰিছে, সেই ধেনু বা ৰামধেনুখন আনবোৰতকৈ বেছি ধুনীয়া বুলি কৈছে। কিমান ধুনীয়া কবিতা নহয়নে? আশা কৰোঁ তোমালোকে বুজি পালা। যদি তোমালোকে বুজি পাইছো বুলি ভাবা, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।